তো হেগে চৌৰামটো নোৱান ব্লগছ আৰু পোনপ্ৰথমতে সকলোকে মানে হেপী হলি কিন্তু আজি হলি বুলি মানে বিশেষ একো প্লেন নাই তো আজিৰ ভিডিঅ'টো মানে কিয় ষ্টাৰ্ট কৰিছোঁ মই নিজে নাজানো তো কি হ'ব ময়ো নাজানো আজিৰ ভিডিঅ'টো তো একদম শেষলৈকে চাই থাকিব আৰু আমাৰ মানে আজি হোলীৰ লগত দোল যাত্ৰাও হয় তো পাৰিলে মানে দোল যাত্ৰাটো যাম আমাৰ ওচৰতে দোল যাত্ৰা হয় হেপী হলি আৰু এইমাত্ৰ গাইছ মানে মায়ে দোকানত যাব দিছিল আৰু মোৰ অৱস্থা কি হৈ গ'ল চাওক আপোনালোকে মানে বেয়া হৈ গ'ল আৰু অৱস্থা এতিয়া মানে মই দোকানত যাই আছোঁ এইবাৰ মই ফাকুৱা কিনিব যাই আছোঁ তো আৰু মানে বাটত বা কিমান কি মাৰে ৰিক্স নাই আৰু দোকান পাক লাগি অ ভাই তোৰ অৱস্থা কোনে এনেকুৱা কৰিলে তই আৰু গাইছ মোক যোনে মানে ফাকুৱা মাৰছি তাক মানে মই এইবাৰ ফাকুৱা কিনি আনি কিনে এনেকুৱা লেটিয়াম মানে আৰু কালি ভাইটো বোকা চোকা খান্দিব পাৰি হয়নে নহয় কালি তাক বোকাত জুবৰাই দিম আৰু এতিয়া মানে বৰম পইচাকত আহি গ'লো আমি আৰু বৰম পইচাকত মানে ৰং চং কিবা ল'ব লাগে আৰু এখন দোকানৰ পৰা মানে ধুনীয়াকৈ আমি ফাকুৱাখিনি কিনি ল'লোঁ আৰু তাৰ পৰা আহি পাই গ'লো মানে ডাইৰেক্ট চাজাৰ দোকানত মানে দাদাৰ এখন মানে কাপোৰৰ দোকান আছে তো মই বাৰু ভালকৈ এটা ভিডিঅ' বনাম তো এইফালে মানে বহুতখিনিয়ে কালেকশ্যন আছে আৰু যিহেতু ঈদ আহি আছে বা বিহু আহি আছে তো মানে সকলো ধৰণৰ ইয়াতে কাপোৰ পাব এতিয়া মানে গাইজ ধুনীয়াকৈ ফাকুৱা চাকুৱা লৈ ল'লোঁ বৰম চকুৰ পৰাই তো এইফালে দেখা পাইছে আপোনালোকে এইফালে ফাকুৱা আছে তো ধুনীয়াকৈ এতিয়া মানে হোলী খেলিব লাগে আৰু মানে আমাৰ ওচৰত মানে দোল যাত্ৰাও হয় মানে তো ভাবিছোঁ একবাৰ দোল যাত্ৰাৰ পৰা আহিম তাৰে আগতে ভাবিছোঁ একবাৰ নদীৰ পৰা আহোঁ ৰঙৰে জুই জুলিলা যি পলাশৰ ডালতে ফাগুণৰে লাগিল নিকুঞ্জ ভাই কেনে লাগিল একদম বঢ়িয়া ভাই কাৰণ হোলীৰ বস্তুটো এনেকুৱা যে ৰঙো যিমানে নালাগে বেয়া নালাগে কাৰণ হোলীটো এনেকুৱাই বস্তু বুঢ়া না মানুহ হোলীয়ে আৰু গাইছ মই মানে অৱস্থাটো চাব আৰু আপোনালোকে একদম কালিৰ দেউতা লগা আছে কি অৱস্থা কৰিছে এইগিলা কৈছোন তই কি অৱস্থা বুঢ়া না মানুহ হোলীয়ে তই লেতেৰা হবাই লাগব অলপ ই হ'ল চাই লগাই ৰং কিনিবৰ পইচা নাই চাই লগাই এতিয়া মানে গা চা লেতেৰা হৈ গ'ল তো সেইকাৰণে মানে নদীত গা ধুব যাই আছোঁ আৰু মই মানে অকলে নহয় তো এইফালে এহাত আছে আৰু দুটামান আছে আগৰ দিগিৰ তো এইফালে আহি পাই গ'লো নদীৰ ঘাটত এইটো হ'ল পুঠিমাৰী নদী তো আমাৰ ওচৰতে আছে আৰু ইয়াৰ কাষে কাষে যিবিলাক দেখা পাইছে এই গোটেইবিলাক মানে যাওঁ বুনে হয় আৰু মানে আমি গোটেইকেইটাই মানে আজি নদীত গা ধুম আৰু সেই গোটেইকেইটাই পুৰা মানে নদীত গা ধুই আছোঁ আৰু মোবাইলটো মোৰ ৱাটাৰ প্ৰুফ নহয় মানে পানীত পৰি যাব আৰু সেইকাৰণে মানে ইমান এটা ভিডিঅ' কৰি থকা নাই তো এনেকৈ গা ধুই আছোঁ আৰু তো গোটেইকেইটাই গা ধুই আছে আৰু এইফালে মানে যিটো বাহিৰৰ মানে অলপমান জুচ উঠি গ'ল আৰু তাৰ আইফোনটো মানে পানীত ডুবাই দিলে এই খোলা পানীত তো এইটো বেয়া হ'ল যা চলি আছে ভিডিঅ' আৰু গাইছ মোৰ পিছপিনে মানে সিহঁতে কিমান গা ধুই আছে চাব আৰু কিমান মানে একেলগে আৰু তই কি পানী মাৰি আছা ভাই তো মোবাইলটো মানে মোৰ ৱাটাৰ প্ৰুফ নহয় ই পানী মাৰি আছে আৰু বহুতখিনি পানী পৰছিয়ে মানে মোবাইলটোত বাকী এতিয়া মানে মোবাইলটো থৈ আহোঁ থৈ কিনে ভালকৈ গা ধুওঁ আৰু এতিয়া গাইছ ধুনীয়াকৈ মানে ইয়াতে মোবাইলটো থওঁ আৰু থৈ কিনে মানে পূৰা গা ধুব যাওঁ আৰু পূৰা গা ধুই কিনে লগ পাই আছোঁ আপোনালোকক আৰু এনেকৈ মানে গা চা ধুই কিনে নদীৰ পৰা উঠি আহিলোঁ আৰু মানে কাপোৰ চাপোৰ লৈ ল'লোঁ আৰু সিহঁতকেইটাও গা ধুইছিল তই গম পায়ে তো এতিয়া মানে ঘৰলৈকে যাই আছোঁ আৰু এতিয়া মানে নদীৰ পৰা আহি গ'লোঁ আৰু নদীৰ পৰা আহি কিনে অকণমান ঘৰতে এবাৰ গা ধুই ল'লোঁ যিহেতু নদীৰ পানীটো মানে অলপ লেতেৰা আছিল তো আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু এতিয়া যাই আছোঁ মানে আমাৰ ওচৰতে মানে দৌল হয় তো তালৈকে মানে এতিয়া যাই আছোঁ কি ভাই তই যাবি নে নাই অঁ যাৱা বল আৰু এইখনে হ'ল মানে আমাৰ ঘৰৰ কাষত হৈ থকা দৌলখন তো ইয়াতে আহি গ'লোঁ এবাৰ আৰু কিমান মানুহ চাব পাৰে আপোনালোকে আৰু আহি কিনে এইফালে মানে ভোগ খাব বহি গ'লোঁ আৰু এইফালে চাব পাৰে কিমান মানুহ ভোগ খাব বহিছে বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক শ্বেয়াৰ সকলোৱে কৰি দিব বাই বাই